কেতিয়া হ'ব পৰীক্ষা ৰক্ষকে ভক্ষক হয় আমি বিদ্যালয়ৰ শিক্ষক হেল্ল' এভৰিৱান আপোনালোক সকলোৰে মৰমৰ চেনেল পেলু আহিলে মই পেলু ভাই আপোনালোক সকলোকে মোৰ অন্য এটা টেকনিকেল ভিডিঅ'লৈ স্বাগতম জনাইছোঁ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল হোৱাক লৈ ৰণাজ পেগুৱে কি সিদ্ধান্ত ল'লে প্ৰথম বৰ্ষৰ পেপাৰ লিক হোৱাক লৈ ৰণাজ পেগুৱে কলেজক দোষ দিলে নে বৰ্ডক দোষ দিলে এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি সকলোখিনি জানি লওঁ এতিয়া ৰক্ষকে ভক্ষক হয় আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক ভৰসা কৰিয়ে পৰীক্ষা পাতোঁ গতিকে এই প্ৰশ্নকাকত এইটো একাদশ শ্ৰেণীৰ 10 আৰু 12ৰ ক্ষেত্ৰত আমি পৰীক্ষাসমূহ প্ৰশ্নকাকতসমূহ থানাত ৰাখোঁ কিন্তু একাদশ শ্ৰেণীৰ প্ৰশ্নকাকতসমূহ সেই বিদ্যালয়তে লকাৰত ৰাখিবলৈ দিয়া যায় আৰু তেওঁলোকে আগদিনাখন খুলি পেলাইছে গতিকে এইটো এটা নীতি বহিৰ্ভূত কাম কৰিছে আৰু পৰিষদে মই ভাবোঁ যে বৰ্ডে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু ভৱিষ্যতৰ বাবেও মানে এটা এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব যাতে এই ঘটনাৰ পুনৰাবৃত্তি হ'ব নোৱাৰে ইয়াত বৰ্ডৰ এতিয়া সকলোৱে ভাবি আছে যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ ৰুটিন চেঞ্জ হ'ল নেকি ৰুটিন নতুনকৈ এইখন আহিল নেকি আমি স্ক্ৰীনত দি দিছোঁ এইখন ৰুটিন নহয় এইখন ৰুটিনো নহয় ৰুটিন প্ৰকাশ কৰিব পঞ্চায়ত নিৰ্বাচনৰ পিছতে এতিয়া সকলোৱে চিন্তনীয়ত আছে যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা পঞ্চায়ত ইলেকশ্যনৰ নিৰ্বাচনৰ পিছত হ'ব নে বিহুৰ পিছত হ'ব তাক লৈ সকলো চিন্তনীয়ত আছে আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানি লওঁ পৰীক্ষা আমাৰ কেতিয়া হ'ব পৰীক্ষা চৰম অনিশ্চয়তাৰ মাজত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী তিনিখনকৈ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পাছতে তোলপাৰ ৰাজ্য শিক্ষা বিভাগৰ ব্যৰ্থতাৰ অভিযোগ তুলি প্ৰতিবাদত নামিল বিৰোধী অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষামন্ত্ৰী আৰু ৰাজ্যিক শিক্ষা বৰ্ডৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ পদত্যাগৰ দাবী তুলিলে কংগ্ৰেছ নেতাকৰ্মীয়ে শিক্ষামন্ত্ৰী হাই 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 ভৱিষ্যত অংক কৰা শিক্ষামন্ত্ৰী হাই 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 জিন্দাবাদ জিন্দাবাদ সোমবাৰে ASSEBৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত লোৱা হ'ল সিদ্ধান্ত বিহুৰ পিছত অনুষ্ঠিত হ'ব একাদশ শ্ৰেণীৰ বাকী থকা বিষয়বোৰৰ পৰীক্ষা পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ঘোষণা হ'ব পৰীক্ষাৰ দিন আনহাতে বৰ্ডৰ বৈঠকত লোৱা হৈছে আন কেইবাটাও সিদ্ধান্ত এই বৰ্ষত কিছু সাল সলনি হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব AI ফৰেইন লেংগুৱেজ ফাইনেন্সিয়েল লিটাৰেচাৰ তিনিখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত 29 মাৰ্চলৈকে বাতিল কৰা হৈছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা ইতিমধ্যে CIDত 06/25 নম্বৰত ৰুজু হৈছে প্ৰশ্নকাকত ফাদিলৰ গোচৰ